वेलकाम टू माय यूट्यूब चेनेल नरेन्द्र ब्लगলৈ পুনৰ স্বাগতম। আজি ৰাতিপুৱা আহিলোঁ আমাৰ নিচেই কাষতে থকা আমাৰ নদীখনলৈ। নদীখনৰ পাৰতনো কি হৈছে তাকে চাবলৈ আহিলোঁ এপাক। তাকে ভাবিলোঁ এটা সৰুকৈ ব্লগ এটাকে বনাই দিওঁ। পানীও বাঢ়িছে, তাকে চাবচোন কেনেকুৱা কি হৈছে দেখাবলৈ চেষ্টা কৰোঁ। আজি অলপ অলপকৈ পানী বাঢ়িছে। এয়া নদীৰ পাৰটোৰ অৱস্থা। চাৰিওফালে পানীয়ে পানী। নাও এখন আছে, নাওখনত উঠি গৈ চাওঁচোন। ইয়াৰ নদী কামৰ বাবে আনি ৰখোৱা হৈছে। এইখনে আছে নাওখন। ইয়াৰ ভিতৰতনো কি কি আছে আমি চাওঁ হা। ইয়াৰ পাকোপান বনাবৰ কাৰণে এইখিনি পোষ্ট আনি ৰখাই থোৱা আছে, কিন্তু বনাবলৈ নাপাওঁতে পানী আহি এনেকুৱা কৰি দিলে। এইটো হৈছে আগফালটো। খুলি চাওঁ দৰজাখন। ইয়াত মানুহ শুব পাৰে মানে বিন্দাছকৈ। এইফালে পাছফালে মেচিনৰ ছাইডে সোমাই যাম এতিয়া। কি কিনো আছে দেখাম ভিতৰত। হেল্ল', এইটো আনন্দ ভাইক লগ পাই গ'ল। আনন্দ কেতিয়া আহিলে? হা, এইটো হৈছে মানে এইটো কি মেচিন বুলি কয়? এইটো হুণ্ডা, এইটো কাৰেণ্টৰ মেচিন। এয়া খানা খাবৰ কাৰণে কাঁহী বাতি চব আনি ৰখা হৈছে। যেনিবা পাৰ্টি খাম বুলি ক'লে খাব পাৰে। ইয়াত এইখন হ'ল জুইশাল, ধুনীয়াকৈ একদম ভাত বনাই মেলি খাব পাৰিব। এতিয়া যাম মেচিনৰ চাইডে। ইয়াতো এখন বিচনা আছে, ইয়াত শুম বুলি ক'লে শুব পাৰে আৰু। এইটো হ'ল মেচিনটো। এইটো এইটো ট্ৰাকৰ ইঞ্জিন নে কিহৰ ইঞ্জিন হ'ব? এইটো হ'ল ট্ৰাকৰ ইঞ্জিন। নদী কি কয়, নাওখনৰ তলৰ ছাইডটো কেনেকুৱানো? এইটো নাওখনৰ তলত এনেকুৱা লেতেৰা নহয়। কেলৈ লেতেৰা নহয় চাওক। এইখন কেলা বহুত গধুৰ আছে। এইখনেই হৈছে নাওখনৰ তলত থকা পাংখাখন। এই পাংখাখনৰ সহায়তে ইমান ডাঙৰ নাওখন চলি যায়। এইখন হৈছে কিমান গধুৰ বা দাঙিব নোৱাৰি, এইখন বহুত গধুৰ হয়। এইখন হৈছে পাংখা। এইখনে গোটেই নাওখনক মানে এইখনে চলাই লৈ যায় গোটেই নাওখন। এয়া তেল আনিবৰ কাৰণে থৈ দিছে তেল। ইয়াতে কাপোৰ চাপোৰ কৰি কয়। এতিয়া আমি আহি আছোঁ হেন্দেলাল দেখাবৰ কাৰণে। এইডালে কি কয়, কেনেকৈ কোনফালে গ'লে কোনফালে যায় দেখুৱাই দে। দিশ নহয়, এডাল হৈছে হেণ্ডেল, নাৱৰ হেণ্ডেল। যেনেকৈ গাড়ীৰ হেণ্ডেল লাগে। এডাল এনেকৈ দিলে নাওখন যাব এইফালে, সেনেকৈ দিলে যাব এইফালে, সেনেকৈ দিলে যাব এইফালে। এইখনেই হৈছে বিশাল নদীখন আমাৰ সোৱণশিৰি। কিমান ডাঙৰ চাওকচোন। এইটো নতুনকৈ মাথাই বনাইছে, এইবাৰ কি হয় ভগৱানেহে জানে আৰু। এইটো জুম কৰি ফাটি গৈছে, জুম কৰি লওঁ। এইডোখৰত আগতে আমি এই নাওখন যোনডোখৰত আছিলে, এইডোখৰত আগতে কি আছিলে, আমি এইডোখৰত যোন জেগাত আছোঁ এইডোখৰত আছিলে আগতে মানে তিনিআলিটো আছিলে হয় নাই? তিনিআলিটো এইডোখৰ নহয়, আগতে তেনেকুৱা মানত আছিলে। আজি এবছৰ আগৰ কথা। এবছৰ নহয়, আজি ছমাহৰ আগৰ কথা। ছমাহৰ আগত আছিলে এই আমি যোনডোখৰত এইটো নাওখনত উঠি আছোঁ ন, এইডোখৰ পুৰণা মাথাইটো আছিলে। এই আগত আছিলে পুৰণা মাথাই, তাত আছিলে নদীৰ মাজত এতিয়া আছে। আমি যোনডোখৰত আছিলোঁ এইডোখৰত আছিলে ইয়াৰ আগৰ মাথাইটো। এইটো বৰ্তমান সিটো এইফালে অলপ উঠাই ৰখোৱা আছে এই দোকানকেইখন। এইডোখৰ আছিলে একেবাৰে, এইটো নতুন মাথাই। ইয়াতকৈ এতিয়া এইটো এবছৰ হৈছিলে, এইটো এবছৰত এইটো শেষ হৈ গ'ল। এইটো এইবছৰ এইটো বনাইছে, কিন্তু বনাই কমপ্লিট বুলি ক'ব পাৰি। বা এইটো মাথাই ইমান কাম নকৰে, বানে হৰুৱাই লৈ গুচি যাব। সেইটো এতিয়া আমি যোন জেগাত আছোঁ ইয়াৰ অলপ আগত মাথাইটো আছিলে। এতিয়া বৰ্তমান কোনো চিন চাতেই নাই বুলি ক'ব পাৰি। গোটেই এতিয়া মাথাইটোৰ মাজত নদী, এইখন নদী হৈ পৰিলে।
নদী কিমান ভয়াৱহতা ৰূপ ল'ব পাৰে চাওকচোন। মাছ লাগে নাই আজি পাতহে এয়া মইনা এটা গৈ আছে জাল পাতিবৰ কাৰণে পানী বাঢ়িছেতো।